অৱশেষত ইউটিউবাৰ আৰু এটা নিউজ পৰ্টেলৰ ওপৰত কেছ দিবলৈ বাধ্য হ'ল অভিনেত্ৰী সামন্তিকা শৰ্মা। সামন্তিকা শৰ্মাৰ পাৰ্চনেল ভিডিঅ' কিছু বিকৃত কৰি আপলোড কৰাৰ অভিযোগ উঠিছিল নিউজ চেনেল আৰু ইউটিউবাৰজনৰ ওপৰত। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড আপনি চেনেলৰ এটা নতুন ভিডিঅ'লৈ। অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ যোগেদি জনায় যে এই ইউটিউব চেনেল আৰু নিউজ পৰ্টেলটোৱে তেখেতৰ কিছু পাৰ্চনেল ভিডিঅ' আপলোড কৰিছিল ছ'চিয়েল মিডিয়া হেণ্ডেলত, আৰু তাৰ পিছতেই তেখেত মানসিকভাৱে ভাগি পৰিছিল আৰু মানসিকভাৱে বহু কষ্ট পাইছিলে। অৱশেষত আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ল ইউটিউবাৰজনৰ ওপৰত আৰু নিউজ পৰ্টেলৰ ওপৰত। তাৰ পিছতেই দলিলত ছাইন কৰি ইউটিউবাৰজনে ক্ষমা খুজিবলৈ বাধ্য হ'ল অভিনেত্ৰীগৰাকীৰ ওপৰত আৰু শপত খালে ভৱিষ্যতে এনেধৰণৰ কোনো কাম নকৰে আৰু পাৰ্চনেল ভিডিঅ' যাতে আপলোড নকৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়া স্ক্ৰীণত দেখিছে ইউটিউবাৰজনে কেনেদৰে দলিলত চহী কৰি ক্ষমা খুজিলে অভিনেত্ৰীগৰাকীৰ ওচৰত, আৰু লগে লগে অভিনেত্ৰীগৰাকীৰ সেই ভিডিঅ' ডিলিট কৰিবলৈ বাধ্য হ'ল ইউটিউবাৰজন আৰু সেই নিউজ পৰ্টেল। আমি আমাৰ চেনেলৰ মাধ্যমেৰে সকলোকে আহ্বান কৰোঁ যাতে এনেধৰণৰ কোনো ভিডিঅ' আপলোড নকৰে যি কোনো মানুহক মানসিক কষ্ট দিব পাৰে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।